এয়া দেখিয়ে গম পাইছে যে এইটো পৰঠা হয় আৰু এই পৰঠাটো কিহেৰে বনাইছো আজি মই আপোনালোকক দেখুৱাম এয়া মই ফালি প্ৰথমতে দেখুৱাইছো ভিতৰত কি আছে আপোনালোকে গম পাইছে কিবা নহয় কিবা মই ৰাখিছো ভিতৰত আহকচোন চাও এয়া মই প্ৰথমতে দুকা পাতা লৈ লৈছো তাৰ পিছত আধা চামুচ নিমখ লৈছো আৰু আধা চামুচ মই আজৱাইন লৈ লৈছো আজৱাইনটো আমাৰ সোৱাদো আহে তা ভাল গোন্ধও আহে লগতে আমাৰ হজম শক্তিৰ কাৰণেও ভাল যেহেতুকে এটো মই প্ৰায় আটাই খানিলে মই দিওৱে তাৰ পিছত এয়া মই গৰম পানীৰে আটাখিনি খানি লৈছো আপুনি পানী অলপ অলপকৈ দিব আৰু অলপ অলপকৈ দিলে আমি এটা আন্দাজ পাও পানীটো কিমান লাগে কিমান একেবাৰে যদি ঢালি দিও হয়তো আটাটো আমাৰ বেছি মানে নৰম হৈ যাব আৰু অসুবিধা হ'ব পিছত আটা মিহলাই থাকিব লাগিব সেইভাবে মই পানী অকমান দি প্ৰথমতে গৰম পানী দিছো যেহেতুকে চামিচেৰে খানি ললো তাৰ পিছত মই হাতেৰে খানিছো আৰু আটাখিনি আপুনি ভালদৰে খানিব ধুনিয়াকৈ নৰম হ'ব লাগিব তেতিয়া আমাৰ ৰুটিখিনি ধুনিয়া নৰম হ'ব আৰু যেতিয়া আমি বেলিম তেতিয়া হি মানে বেছি টান হলে আৰু ফাটি যোৱাৰ এটা হেৰি থাকে গতিকে নাফাটিব তেতিয়া আৰু মই ঢাকি ৰাখি দিলো আধা ঘণ্টালৈ ৰাখি দিম কাৰণ আমি বাকি যোগাৰখিনিও কৰি লওঁ এয়া দেখিছে নিশ্চয় এতিয়া গম পাইছে আপুনি যে মই পৰঠাটোত কি ৰাখিছিলো ভিতৰত এয়া মই কবি পাতখিনি ধুনিয়াকৈ আপোনালোকে দেখিছে মই মিহি মিহিকৈ কাটি লৈছো তাৰ পিছত ইয়াতে মই 1 চামুচ নিমখ মিহলাই 5 মিনিটলৈ ৰাখি দিম এয়া মই 5 মিনিট হৈ গল কাৰণটো হল কি মই এয়া যে পানীটো উলাই গল নিমখটো মানে দি থোৱাৰ কাৰণে হল যাতে ইয়াৰ এক্সট্ৰা পানীটো আমি গুটে উলিয়াই দিব পাৰো কাৰণ আমাৰ যেতিয়া পৰঠা বনাও ইয়াতে আমাৰ শুকান হ'ব লাগে সেইভাবে মই শুকান হবৰ কাৰণে পানীটো আগতেকৈ আতি লৈছো আৰু এনেকৈ আতি লৈ মই এতিয়া বনাবলৈ আৰম্ভ কৰিম এয়া মই অকমান তেল দি দিছো তাৰ পিছত মই এয়া গোটা জিৰা আধা চামুচ দি দিছো তাৰ পিছত গোটা ধনিয়া দি দিছো তাৰ পিছত আজৱাইন দি দিছো এনেকৈ অকমান লৰাই লম তাৰ পিছত মই এয়া পিয়াজ কাটি থোৱা পিয়াজখিনি মই দি দিছো এটা সৰু সাইজৰ পিয়াজ লৈছো তাৰ পিছত মই যিখিনি আমাৰ অকমান লৰালে হল মানে বেছি লাল কৰিব নালাগে তাৰ পিছতে মই ইয়া যিখিনি মই পাতকবি কাটি ৰাখিছিলো আৰু ভালদৰে আতি থৈছিলো শুকান কৰি সেইখিনি দি দিছো এটা কেঁচা জলকীয়া মই কাটি সৰু সৰুকৈ মিহি মিহিকৈ কাটি দি দিছো এয়া ধুনিয়াকৈ লৰাব আৰু অলপমান ভালকৈ হ'ব লাগিব এয়া আপোনালোকে দেখিছে ইয়াতে পানীৰ কোনো ভাপে নাই কাৰণ পানী যেহেতুকে আমাৰ গুটিখিনি আটা হৈ গৈছে তাৰ পিছত মই ইয়াতে আধা চামুচ হালধি গুৰি তাৰ পিছত আধা চামুচ জিৰা গুৰি এনেকুৱাকৈ দি দিলো তাৰ পিছত মই কাটি থোৱা ধনিয়া পাতখিনিও দি দিছো কাৰণ আমাৰ ধনিয়া পাতখিনি পিছত দিব লাগে কাৰণ আমাৰ ইমান ধনিয়া পাতখিনি নিসিজিলে সিজিব নালাগে অলপমান লৰালে হ'ল তাৰ পিছত মই লাষ্ট নিমখখিনি দি দিছো নিমখ আধা চামুচ তাৰ পিছত অকমান লৰাই ভালদৰে নিমখখিনি যাতে মিহলি হৈ যায় ভালদৰে এনেকৈ লৰাই এয়া মই গেছ বন্ধ কৰি দিছো ঠাণ্ডা হ'বলৈ থৈ দিম তাৰ পিছত এতিয়া মোৰ আধা ঘণ্টা হৈ গল যেতিয়ালৈকে মই সেইখিনি কৰি ললো এয়া মোৰ আটাখিনিও ধুনিয়াকৈ নৰম হৈছে তাৰ পিছত মই ইয়াতে তেল দিয়া নাছিলো আমাৰ মই এতিয়া ঘি দিয়া নাই ৰিফাইন তেল দিছো ইয়াতে এয়া মই তেলেৰে আকৌ ভালদৰে অকমান সানি লম ভিডিওটো চাই কেনে পাইছে কমেন্টত জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিওটো লাইক শেয়াৰ কৰি দিব যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলত সাবস্ক্ৰাইব কৰি দিবলৈ আৰু একেবাৰে নাপাহৰিব ইয়া মই ধুনিয়াকৈ আটাখিনি সানি ললো এতিয়া আমি আগবাঢ়িম বনাবলৈ মই প্ৰথমতে লাৰুকিটা কৰি লৈছো ইয়া মই পৰঠা বনাম যেহেতুকে অকমান ডাঙৰ সাইজৰ কৰিছো এতিয়া বেলি দেখুৱাম মই কেনেকুৱাকৈ বেলিব লাগে আমি যেতিয়া ৰুটিখন বেলো বহুত কথাখিনি আমি বহুত ধৰণৰ কথা মনত ৰাখিব লাগে কাৰণ এনে সিম্পল প্লেন ৰুটি যেতিয়া বনাই আপোনাৰ কোনো কথা আপুনি লক্ষ্য নকৰিলে হয় প্লেন ৰুটিটো আমি বেলিলে হৈ যায় যেতিয়া আমি ইয়াৰ ভিতৰত কিবা নহয় কিবা দিও বা কিবা আমি ৰাখো যি সবজি হওক কিবা হওক তেতিয়া কি হয় আমাৰ বহুতৰে ৰুটিবোৰ ফাটি যায় বেলুতেই ফাটি যায় সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব কেনেকুৱাকৈ আমি ৰুটিখন বেলিলে আমাৰ ৰুটিটো নাফাটে কি কি কথালৈ মন কৰিব লাগে সেইটো মই আজি আপোনালোকক কম বাৰু ৰুটিটো আমি যেইকাৰণে আটাখিনি মাৰোতে সদায় নৰম কৰিব লাগে বেছি যেতিয়া টান হয় আটাখিনি তেতিয়া আমাৰ
মানে বেলোতে টান লাগে আৰু মানে ৰুটিখনত আমি চব্জি সোমাই দিম বা চব্জিখিনি ৰাখি দিম বেলোতে টান লাগিলে আমি অলপ কি হয় বেলনাখন আমি বেলনডাল মানে বহুত মানে হেঁচি দিব লাগে আৰু হেঁচি দিয়াৰ লগে লগে কি হয় আমাৰ ভিতৰৰ চব্জিখিনি ওলাই যায় বাহিৰ হৈ যায় গতিকে যেতিয়া আমি নৰম কৰোঁ নহয় তেতিয়া আমাৰ কি হয় চব্জিখিনি ওলাই নাযায় লাহে লাহে বেলিলেই হৈ যায় গতিকে আপোনালোকে দেখিছে মোৰ ৰুটিখন বেছি প্ৰথম বেলোতে বেছি পাতল কৰা নাই ডাঠ কৰি ৰাখিছোঁ কাৰণ আমি ইয়াতে যিহেতুকে চব্জি দিম আৰু চব্জিখিনি দিলে আমি পাতল কৰিলে কি হয় ফাটি যায় আমি যেতিয়া আমি তাক অকণমান ঘূৰাই দিম বা পকাই দিম যদি আমি চব্জিখিনি দিওঁ নহয় সেইকাৰণে আমি কি কৰোঁ ৰুটিখন অকণমান ডাঠ কৰি ৰাখিব লাগে এতিয়া আপোনালোকে দেখিছে মই বেলিছোঁ কোনো ধৰণৰ ফাটা ফুটা হোৱা নাই সেইকাৰণে আমি কি কৰিব লাগে সদায় লক্ষ্য ৰাখিব লাগে যাতে আমি ৰুটিটো আটাটো আমি যেতিয়া বনাম আটাখিনি সানিম ধুনীয়া নৰম হ'ব লাগে সেইটো কথালৈ আপোনালোকে মন কৰিব আৰু বেলোতে প্ৰথম বেলোতে আপুনি যেতিয়া চব্জি নিদিয়ে তেতিয়া ৰুটিখন অলপ ডাঠাকৈ আপোনালোকে বেলিব এয়া মই দেখুৱাইছোঁ ডাঠ কৰি বেলিছোঁ পাতল হোৱা নাই এনেকৈ আপুনি চব্জি দি এই ষ্টেপত হওক আপুনি গোল বাতিৰ দৰে কৰি ল'লেও আপুনি ল'ব পাৰে এনেকুৱাকৈ আপুনি সোমাই পিছত আকৌ বেলিব আৰু এক্সট্ৰা যিখিনি এয়া আটা উলিয়াই যায় সেইখিনি আপুনি ৰাখি দিব কাৰণ ইয়াক আৰু এক্সট্ৰাকৈ যেতিয়া তাতে সোমাব যাব আৰু বেছি অসুবিধা হয় বেলোতে আৰু দিগদাৰ হৈ যাব কাৰণ ইয়াতে যিহেতু চব্জি আছে খুব সাৱধানে আপুনি বেলিব লাগিব আৰু লাহে লাহে বেলিব যাতে খৰধৰকৈ নেবেলে মই ইয়াতে অকণমান খৰধৰ কৰা দেখা গৈছে কাৰণ মই স্পীডটো অকণমান বঢ়াই দিছোঁ কাৰণ ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে আৰু দীঘল হৈ যাব সেইবাবে আপোনালোকে নাভাবিব যে বহুত স্পীডত বেলিছে আমাক লাহে লাহে বেলিব দিছে নহয় ময়ো লাহে লাহে বেলিছোঁ আৰু এয়া মই ৰুটি মানে টাৱাত টাৱাখন গৰম হ'বলৈ মই দিছিলোঁৱে মই দেখাইছোঁ আৰু ৰুটিখন আপোনালোকে এটা কাম কৰিব যেতিয়া আপোনালোকে ৰুটিখন বনাই নহয় বহুতে কি কৰে ৰুটিখন টাৱাত দিয়ে তেল দি দিয়ে তেনেকুৱা কৰিলে আমাৰ ৰুটিটোৰ কালাৰ নাহে আৰু ভাল মানে এটা মচমচীয়া নহয় এতিয়া মই ৰুটি দুইফালে ভালদৰে সেকি লৈছোঁ তাৰপিছতহে মই ইয়াতে তেল দিছোঁ দেখিছে সেইকাৰণে এটা ধুনীয়া কালাৰ আহিছে ৰুটিখনত সেইটো কথালৈ আপোনালোকে মন কৰিব যদি ৰুটি মচমচীয়া কৰিব বিচাৰিছে ৰুটিখন প্ৰথমতে ভালদৰে হ'বলৈ দিব শুকান ৰুটি আমি যেনেকুৱাকৈ বনাওঁ ঠিক তেনেকুৱাকৈ ভালদৰে বনাই ল'ব তাৰপিছতহে তেল দিব ইয়াতে মই আজি কোনো ধৰণৰ ঘি ব্যৱহাৰ কৰা নাই ইয়াতে মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ আৰু এয়া মই ৰুটি আপোনালোকে দেখিছে ধুনীয়া এটা কালাৰ আহিছে আৰু লগতে মই মচমচীয়া হ'বলৈ দিছোঁ মচমচীয়া ৰুটি খাই ভাল পাওঁ গতিকে মচমচীয়া আপোনালোককো মই বনাই দেখুৱাইছোঁ মই দুটা ৰুটি বেলিছোঁ আৰু দুটা ৰুটিয়ে মই আপোনালোকক বনাই দেখুৱাম প্ৰথমে নেক্সট ৰুটিখন মই আকৌ বনাইছোঁ মোৰ ৰুটিৰ যেতিয়া তেল দিয়া নাই তেতিয়াই মোৰ ৰুটিৰ এটা কালাৰ আহিছে কাৰণ ৰুটিখন ভালদৰে হৈ গৈছে সেনেকৈ আপোনালোকে বনাই ল'ব যদি ৰুটি মচমচীয়া কৰি খাব বিচাৰিছে ৰুটিখন প্ৰথমতে ভালদৰে হ'বলৈ দিব তাৰপিছতহে তেল দিব এয়া দেখিছে ধুনীয়া কালাৰ এটা আহিছে আৰু লাৰুতে এটা খৰখৰীয়া মচমচীয়া এটা শব্দ আহিছে ধুনীয়াকৈ আপোনালোকে হ'বলৈ দিব ল' ফ্লেমত ৰাখিব যাতে ৰুটিখন জ্বলি নাযায় আৰু লাহে লাহে হয় ৰুটিখন বেছি খৰধৰ নকৰে যাতে এয়া মোৰ ৰুটি হৈ গ'ল এতিয়া মই আপোনালোকক ভিতৰ ফালেও দেখুৱাই দিম আপোনালোকে তেতিয়া দেখুৱাওঁতে আপোনালোকে গম পাইছিল কিবা নহয় কিবা আছে ভিতৰত এতিয়া আপোনালোকে গম পালে যে ইয়াতে মই পাতকবি